এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ ছাপোৰ্ট টিভি এয়াৰ চেনেলত। বন্ধুসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ কেইটামান দিবলৈ গৈ আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এনেধৰণৰ খবৰসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। এনেধৰণৰ নিতৌ খবৰসমূহ চাই থাকিবলৈ লেটেষ্ট আপডেটসমূহ। বন্ধুসকল, আজিৰ দিনটোত প্ৰথম খবৰটো আপোনালোকক জনাই আছোঁ। পচন্দ হিতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। এই মুহূৰ্তত জনাই আছোঁ, বতৰ বিজ্ঞানৰ বিভাগৰ এক নিৰ্দেশনৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্তৰ্গত বহুকেইটা দিন শীতৰ প্ৰকোপ বৃদ্ধি পাব ৰাজ্যত। ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত শিক্ষা বিভাগৰ। 16 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, পচন্দ হিতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। বতৰ বিজ্ঞানৰ বিভাগৰ এক নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা বিভাগে। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। অন্তৰ্গত বহুকেইটা দিন শীতৰ প্ৰকোপ বৃদ্ধি পাব ৰাজ্যত। আত্মসহায়ক গোটৰ মহিলালৈ সুখবৰ। এই মুহূৰ্তত অন্য এটা খবৰ, আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব নতুন সুবিধা। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, আত্মসহায়ক গোটৰ মহিলালৈ আহিব এক নতুন আঁচনি। অধিক শক্তিশালী কৰাৰ হ'ব আত্মসহায়ক গোটৰ মহিলাক। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। সকলো আই মাতৃয়ে শীঘ্ৰেই সুখবৰ দিব হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। দেশত 80 কোটি দৰিদ্ৰ জনতাৰ বাবে বেয়া খবৰ আছে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থাকিলেও নাপাব অতিৰিক্ত 5 কিলো চাউল। বন্ধ হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা PMGKY। বন্ধ হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা PMGKY। ক'ভিডৰ দৰিদ্ৰ জনতাৰ বাবে ৰূপায়ণ কৰা হৈছিল এই যোজনা। বিশ্বৰ সবাতোতকৈ বৃহৎ আৰু বৃহৎ খাদ্য সুৰক্ষা আঁচনি বন্ধ হ'ব। কিন্তু চলিত ডিচেম্বৰত বন্ধ কৰাৰ ঘোষণা আছিল PMGKY। এই কথা কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিতভাৱে জনালে ৰাজ্য চৰকাৰসমূহক। অৱশ্যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰিব থাকিব ৰেচন কাৰ্ড। নতুন বছৰ আধাৰ কাৰ্ড নিয়মৰ ডাঙৰ পৰিৱৰ্তন আনিছে এই মুহূৰ্তত। তথ্য সলনি কৰিবলৈ যাব নালাগে আধাৰ কাৰ্ড কেন্দ্ৰলৈ। এতিয়াৰ পৰা আধাৰ কাৰ্ড কেন্দ্ৰলৈ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। ঘৰতে বহি পলকতে কৰিব পাৰিব আধাৰ কাৰ্ড আপডেট। বিগ ব্ৰেকিং নিউজ বন্ধুসকল। উপযুক্ত নথি নাথাকিলেও কৰিব পাৰিব ঠিকনাৰ আপডেট। পৰিয়ালৰ মুৰব্বীয়ে সন্মতি দিলেই আপডেট কৰিব পাৰিব ঠিকনা। UDIত গ্ৰাহকসকলৰ প্ৰদান কৰিছে এই অনুমতি। এই প্ৰক্ৰিয়াৰ জৰিয়তে উপকৃত হ'ব দেশ লাখ লোক। এই মুহূৰ্তত জনাই আছোঁ মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব এই আধাৰ কাৰ্ডৰ আপডেটসমূহ। এই মুহূৰ্তত জনাই আছোঁ বিদ্যুৎ মাচুল কমেও 1 টকাতকৈ বাঢ়িব। এই মুহূৰ্তত অন্য এটা খবৰ জনাইছোঁ বন্ধুসকল, কেনেকৈ অনলাইনত লাভ কৰিব ইনকম চাৰ্টিফিকেট। এই মুহূৰ্তত অন্য এটা খবৰ জনাই আছোঁ, ইনকম চাৰ্টিফিকেটৰ বাবে অনলাইনতে কৰিব পাৰিব আবেদন। বিভিন্ন আঁচনিৰ আবেদন কৰিবলৈ প্ৰয়োজন হয় ইনকম চাৰ্টিফিকেট। আবেদন কৰিবলৈ লগইন কৰক www.rtfs.gov.in ত। আবেদনৰ বাবে আপোনাক লাভ কৰিব ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, ভূমি ৰাজহৰ ৰচিদ, দৰমহাৰ ৰচিদ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজটো বন্ধুসকল। কোনো প্ৰশ্ন অভিযোগৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আপোনালোকে ফোন নম্বৰত ডাইল কৰি কল কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব 1800-345 এইকেইটা নম্বৰত। কেনেকৈ অনলাইনত লাভ কৰিব ইনকম চাৰ্টিফিকেট, ঠিকনা প্ৰমাণপত্ৰ, বাধ্যতামূলক পৰিচয় পত্ৰ এইখিনি লাগিব। ছাত্ৰীসকলৰ বাবে 10,000 টকালৈ প্ৰদান কৰিব চৰকাৰে। 14 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব এই আবেদন। 14 জানুৱাৰীৰ পূৰ্বে এই কামটো কৰিব লাগিব ছাত্ৰীসকলে। কোন ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। আপোনালোকে চাই আছে ছাপোৰ্ট টিভি চেনেল। স্নাতকোত্তৰ অধ্যয়নত ছাত্ৰীক এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰথম বৰ্ষ ফাইনেল বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব এই ধন। উচ্চ শিক্ষা সঞ্চালকালয়ে আবেদন কৰাৰ বাবে জাৰি কৰিছে জাননী। উচ্চ শিক্ষা সঞ্চালকালয়ে আবেদন কৰাৰ বাবে
জাননী জাৰি কৰিছে 5 লাখ তলৰ বাৰ্ষিক আদায়ত পৰিয়ালে লাভ কৰিব এই ধন DHEৰ অফিচিয়েল ৱেবছাইটৰ যোগে কৰিব পাৰিব এই আবেদন